তহঁতি সাৱধান হোৱা সময় আহি পৰিলে। মানে ছাৰ ক'ৰবাত ভূমিকম্প বানপানী আহিছে নেকি? সেইবোৰ একো নহয়। তহঁতেতো গম পাইছ চাগে, লাহেকৈ এতিয়া তহঁতৰ মেট্ৰিক পৰীক্ষা হ'ব। তাৰ আগতে আমাৰ ডিপাৰ্টমেণ্টৰ এজন অফিচাৰ আহিব কিছুমান কথা সুধিব কাৰণে। তহঁতক এই ক্লাছটো আজি তেওঁৱেই কৰিব। সেইটোতো কি ডাঙৰ কথা, আপুনি যেনেকৈ প্ৰশ্ন কৰে তেখেতেও তেনেকৈ কৰিব, কিবা কিবি সুধিব আৰু আমি উত্তৰ দি যাম বছ। ঐ ল'ৰা, ইমান সহজ বুলি নাভাবিবি, ইংলিছত সুধিব। গুড মৰ্ণিং ছাৰ। কি ক'লি? গুড মৰ্ণিং ছাৰ কৈছো। ইহঁতি মানে 420খন নেৰে আৰু। ঐ মই কি কৈছিলোঁ, তেখেতে ইংলিছত সুধিব, ইংলিছত। তহঁতে বুজি পাইছ নাই? সেইজন ছাৰে কিছুমান কথা ইংলিছত সুধিব, তহঁতে পাৰিবি নাই? ভালকৈ উত্তৰ দিবি কিন্তু। জানো ছাৰ, সুধিলে গম পাম আৰু কি উত্তৰ দিব পাৰোঁ। যি হ'লেও কিবা এটা কবি দেই, সন্মানটো ৰাখিবি কিন্তু। অ'কে ছাৰ, আপোনাৰ মান সন্মান, স্কুলৰ মান সন্মান ৰক্ষা কৰাৰ আমাৰ দায়িত্ব। মজা মজা, এনেকুৱা কনফিডেঞ্চ থকা ল'ৰা থাকিব লাগে, ভাল কথা। বাপেকে আজি মাথাটো গৰম কৰি দিম। মই এতিয়া গৈ থাকোঁ দেই। অ'কে ছাৰ। বুঢ়া ডেকেৰা। নমস্কাৰ। হয় ছাৰ, নমস্কাৰ। তোমালোকৰ পৰা মই এইটো আশা কৰা নাছিলোঁ দেই। তোমালোকক প্ৰথমতে মই নমস্কাৰ বুলি কৈছোঁ, তোমালোকে গুড মৰ্ণিং বুলি ক'ব নাজানা নেকি? ছাৰ, আপুনি নমস্কাৰ বুলি ক'লে আমি গুড মৰ্ণিং বুলি ক'ব লাগে নি বাৰু? আমি যে কিতাপত আজিলৈকে পোৱা নাই। ই কি কথা কৈছে হে হৰি। ঐ ল'ৰা, সেইবিলাক কথা কিতাপত নাথাকে নহয়। কোনোবা শিক্ষক শ্ৰেণীকোঠালৈ আহিলে গুড মৰ্ণিং বুলি ক'ব লাগে, নাজানা নেকি তোমালোকে? একচুৱেলি ছাৰ, কথাটো অলপ বেলেগ ধৰণৰ। অলপ আগতে আমাৰ ছাৰ ক্লাছলৈ আহিলে যে, আমি ছাৰক গুড মৰ্ণিং বুলি ক'লোঁ, সেইবাবে আমি ভাবিলোঁ আপোনাক নক'লেও হ'ব। আচ্ছা, বাৰু হ'ব দিয়া। হে ফাৰ্ষ্ট বয়, টেল মি হোৱাট ইজ ইয়ৰ নেম? মোকে কৈছে নি বাৰু? ইংলিছত বুজি নাপাওঁ নহয় মই। তোকে কৈছে, কিবা এটা ক। হে ফাৰ্ষ্ট বয়, সেইটো বুজিলোঁ বাৰু। প্লিজ বুলিতো গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডকে কয়, বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডকে কয়। প্লিজটো থ, বাকীখিনি বুজ। মিটো বুজিলোঁ বাৰু, তেলটো এতিয়া মিঠাতেল নে কেৰাচিন তেল বা? এইটো ইংলিছৰ শব্দ হয়, মিঠাতেল বা কেৰাচিন তেল নহয়। হোৱাট ইজ ইয়ৰ নেম? তাৰমানে মোৰ নামটো। বুজিলোঁ। তাৰমানে মোৰ গোটেই নামটো মিঠাতেলত ভাজিবলৈ দিছে। সেইকাৰণে প্লিজ টেল মি হোৱাট ইজ ইয়ৰ নেম বুলি কৈছিলে। এতিয়া জুই নাই নহয়, কেনেকৈ ভাজিবি? ছাৰ, জুই নাই, মোৰ নামটো তেলত কেনেকৈ ভাজিম? কি কৈছা? তোমাৰ নামটো তেলত ভাজিব লাগে বুলি কোনে কৈছে? ছাৰ, আপুনিয়ে ক'লেচোন, প্লিজ টেল মি হোৱাট ইজ ইয়ৰ নেম। ছাৰ, হোৱাট ইজ ইয়ৰ নেমটো বাৰু বুজিলোঁ। মোৰ নামটো সুধিছে, কিন্তু প্লিজ টেল মি, তেল মানেতো মিঠাতেলেই হ'ব। এতিয়া গোটেই বাক্যটো হ'ল, প্লিজ টেল মি হোৱাট ইজ ইয়ৰ নেম, মানে মোৰ নামটো মিঠাতেলত ভাজিবলৈ দিছে। হে হৰি, মই ক'ত সোমালোহি বাৰু? ল'ৰা, তোমাৰ নামটো মই ক'বলৈ দিছোঁ, ভাজিবলৈ দিয়া নাই। গলতি সে মিষ্টেক। য়েছ ছাৰ, আমি ইংলিছৰ কথা বুজি পাওঁ, কিন্তু আপোনাক অলপ কমেডি কৰিলোঁ। কমেডি কৰিলা? জনা আছে, হ'ব দিয়া, তোমাৰ নামটো কোৱা। মোৰ নাম টিংকু, মোৰ কাষত থকাটোৰ নাম ৰমেন, তাৰ পিছৰটোৰ নাম হ'ল যদু। হয় ছাৰ। ভাল দিয়া, মই এতিয়া যাওঁ দেই। কেনেকুৱা ল'ৰা ছোৱালীও এইবোৰ, নিজৰ নামটো সুধিলেও ক'ব নোৱাৰে ইংলিছত। ইহঁতৰ লগত থাকিলে মোৰ মাথাটোহে গৰম হ'ব, সেইবাবে যোৱাই ভাল আৰু।